জীবজগতের খবনীয়তা পুরা যেজনাত মনুষ্য জীবনের সমসক্ষ রেখা বোনা যায় যেজনের অনুগ্রহ জীবজাতি প্রতি থাকিবলৈ সক্ষম হৈছে সেইজনা পৰম পিতাৰ শীৰ্ষণত সৰ্বপ্ৰথমে এভাগী বেদময়বাণীৰে প্ৰাৰ্থনা জনোৱা হৈছে সৰ্বভূৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তি মা কস্য দুঃখভাগ ভৱেৎ মা কস্য দুঃখভাগ ভৱেৎ। শ্রীকৃষ্ণ বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्राय। वासुदेवं सुतं कृष्णं कंससनूधमर्दनं देवकी हृदयानन्दं कृष्णं वन्दे कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे वसलं पंगुलंघायते गिरिं यत्कृपातमहं वन्दे परमानन्दं माधवं हरि राम राम राम। শেষ হতে বিদ্যা আপোনাসকলে জানে পৰম গুৰুজনাই পৰম পিতা পৰমেশ্বৰ চৰণত স্তুতি কৰিছে যিজনাৰ কৃপাত বোবাজনে বাশক্তি লাভ কৰে যিজনাৰ কৃপা হ'লে অন্ধজনে দৃষ্টিশক্তিও লাভ কৰে সেইজনাৰ কৃপাত পংগুজনে গিৰি পৰ্বতমালা অতিক্ৰম কৰিব পাৰে সমস্ত জীৱ কল্যাণৰ হকে পৰম গুৰুজনাই পৰম পুৰুষৰ চৰণত নিবেদন কৰিছে অমৃতময় সেৱা মুকম গুৰুধি বাসালং পংগু লংঘ কৃপাতমহং বন্দে পৰমানন্দ মাধৱ। মই যেন পংগু ৰূপ তুমি এনে কৃপা পৰিধান কৰা মই যেন গিৰি পৰ্বতমালা অতিক্ৰম কৰিব পাৰিম এই অমৃতময় সেৱা ভাগি আপোনাসকলক সাক্ষী কৰি পুনৰবাৰ আমি অল্পমতীয়ে পৰম পুৰুষৰ চৰণলৈ নিবেদন কৰা হৈছে মহাপ্ৰভুৱে সমস্ত জনকে কৃপা কৰা জয় গোবিন্দ। জীৱ যত